নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক দেখুৱাম আমি অমিতা পুলি কেনেদৰে ৰুওঁ। বন্ধুসকল, সেইদিনা ভিডিঅ' এটাত বনাই দেখুৱাইছিলোঁ যে আপোনালোকে অমিতা পুলি কিদৰে প্ৰস্তুত কৰিব। ভিডিঅ'টো চোৱা নাই যদি আপোনালোকে চাই ল'ব। বন্ধুসকল, আপোনালোকে যদি অমিতা খেতি কৰিবৰ কাৰণে ইচ্ছুক হয় তেতিয়াহ'লে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে ভালকৈ বুজি পাব। বন্ধুসকল, এইবাৰ আমি প্ৰায় 4 বিঘা মাটি অমিতা খেতি কৰিবলৈ লৈছোঁ। বৰ্তমান সময়ত কৃষকসকলৰ মাজত প্ৰায় এটা জনপ্ৰিয় খেতি হৈছে অমিতা খেতি। আৰু প্ৰত্যেকজন খেতিয়কে বৰ্তমান অমিতা খেতিৰ লগত জড়িত হৈ আছে আৰু লাভান্বিত হ'বলৈ সক্ষম হৈছে। বন্ধুসকল, আমি প্ৰায় 4-5 বছৰ ধৰি অমিতা খেতিৰ সৈতে জড়িত হৈ আছোঁ আৰু যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হৈছোঁ। বন্ধুসকল, অমিতা খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে মাটিডোখৰ ভালকৈ চাহ কৰি ল'ব লাগিব। তাৰ বাবে আপোনালোকে এবাৰ প্লাও আৰু 2-3বাৰমান লতৰে লগাই পেলাই ভালকৈ মাটিডোখৰ চাহ কৰি ল'ব। বন্ধুসকল, আপোনালোকে মাটিডোখৰ যিমানেই ভালকৈ চাহ কৰি ল'ব, পুলিটো ৰুবলৈ সিমানেই ভাল হয়। ইয়াৰ পাছতে আপোনালোকে এডাল ৰছী টানি পেলাই 2টা লাইনৰ মাজৰ গেপ দিব আপোনালোকে 9 ফুট আৰু 2টা পুলিৰ মাজত গেপ দিব 8 ফুট। বন্ধুসকল, ইমানটো জোখত দিলে আপোনালোকে ভৱিষ্যতে যেতিয়া ঘাঁহ ওলাব তেতিয়া মাজত ট্ৰেক্টৰো চলাই দিব পাৰিব এবাৰ, আৰু পাছত যেতিয়া গছবোৰ ডাঙৰ হৈ যায় অমিতাবোৰ ছিঙিবলৈও খুবেই ভাল হয়। বন্ধুসকল, অমিতা পুলিটো ৰুবৰ কাৰণে আপোনালোকে ভালকৈ কোৰে খুলিটো খান্দি ল'ব, আৰু খুলিটো আপোনালোকে কোৰে এনেকৈ ঠাহি ল'ব। মাটিবোৰ যিমানেই মিহি হয় পুলিটো ৰুবলৈ সিমানেই ভাল হয়। ইয়াৰ পাছতে আপোনালোকে ভালকৈ খুলিটোৰ মাটিটো অকণমান গাঁত কৰি পেলাই এনেদৰে পুলিৰ পলিথিনটো লাহেকৈ ফালি ল'ব। যিহেতু পলিথিনটো অকণমান টানকৈ থাকে, বেছি জোৰকৈ দিলে মাটিডোখৰ ভাগি যাব পাৰে। পুলিৰ মাটিটো যদি ভাগি যায় পুলিটো কেতিয়াও নেবাচে, আপোনালোকে বচাবলৈ খুবেই টান হ'ব পুলিটো। এইখিনিত এটা মন কৰিবলগীয়া যে বন্ধুসকল, আপোনালোকে পুলিটো ৰুওঁতে সদায় পুলিটোৰ যিটো মাটি থাকে সম্পূৰ্ণৰূপে ঢাকি দিব। তেতিয়া কি হৈ যায়, পুলিটো শুকাই যোৱাৰ চান্স নাথাকে, নহ'লে পানীৰ যিটো জীপ থাকে সেই পানীৰ জীপটো নাইকিয়া হৈ যাব। ইয়াৰ পাছতে বন্ধুসকল, পুলিটো ভালকৈ ঢাকি পেলাই আপোনালোকে ভৰিটোৰে অলপমান গছকি দিব। তাৰ পাছত পুলিৰ যিটো ওলাই থাকে সেই ওলাই থকা অংশখন ভালকৈ মাটি দি পেলাই সমান কৰি দিব। এনেকৈ কৰি দিলে বন্ধুসকল, ভৱিষ্যতে আপোনালোকে যেতিয়া কোৰ মাৰি দিবলৈ যথেষ্ট ভাল হয়। বন্ধুসকল, আমি প্ৰায় এনেদৰে 7 ফুট দূৰত্বতে পুলিবোৰ দি গৈছোঁ আৰু এনেদৰে খুলিবোৰ খানি পুলিবোৰ ৰুই গৈ আছোঁ। বন্ধুসকল, আমি প্ৰত্যেকটো পুলি ঘৰতে প্ৰস্তুত কৰি লৈছিলোঁ, সেইকাৰণে পুলিবোৰ শকত হৈছে আৰু ধুনীয়াকৈ গ্ৰোথ ল'ব পুলিবোৰ। বন্ধুসকল, আমি অমিতা পুলিটো প্ৰথমতে গোবৰ আৰু মাটি সমানে প্ৰয়োগ কৰিছিলোঁ। সেয়া দেখিছেনে, পুলিবোৰ ধুনীয়াকৈ শকত হৈছে আৰু শিপাবোৰ ধুনীয়াকৈ ওলাইছে। বন্ধুসকল, আপোনালোকে যদি এতিয়াও অমিতা পুলি পচোৱাৰ ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা ভিডিঅ'টো আপোনালোকে চাব পাৰিব আৰু ঘৰতে পুলিবোৰ প্ৰস্তুত কৰি ল'ব পাৰিব। বন্ধুসকল, বৰ্তমান সময়ত অমিতা গুটিৰ বহুতকেইটা প্ৰজাতি পোৱা যায়, স্বপ্না, ৰেড লেডি, লুনাৰ, এনে কৰি। বন্ধুসকল, আমি চয়ন কৰিছোঁ স্বপ্না গুটিটো। বন্ধুসকল, স্বপ্না গছজোপা তলৰ পৰা শকত হৈ আহে আৰু প্ৰডাকশ্যনো বহুত বেছি দিয়ে, সেইকাৰণে আমি চয়ন কৰিলোঁ স্বপ্না গছজোপা। বন্ধুসকল, আমি অমিতা পুলি ৰুবৰ কাৰণে মাটিডোখৰ চয়ন কৰি ল'লোঁ নদীখনৰ একেবাৰে কিনাৰতে, যিহেতু বৰ্তমান সময়ত খৰাং যিমান পৰিছে পানী দিব লাগিবই। বন্ধুসকল, আপোনালোকে অমিতা পুলি ৰুওঁতে প্ৰথমতে পানীৰ ব্যৱস্থাটো কৰি ল'ব। পানী নহ'লে অমিতা পুলি বহুতো মৰি যোৱা দেখিবলৈ পোৱা যায়। আমি নদীখনৰ একেবাৰে কিনাৰতে এনেদৰে লগাইছোঁ, যিহেতু নদীখনৰ পৰা আমি মেচিনে স্প্ৰিংকুলাৰ দি পেলাই পানী দিবলৈ খুবেই সহজ হ'ব, সেইকাৰণে নদীখনৰ কিনাৰতে আমি মাটিডোখৰ লৈ ল'লোঁ। বন্ধুসকল, অমিতা পুলি ৰোৱাৰ এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।